Hello everyone and welcome back to my YouTube channel Rohit Raba Vlogs লৈ আপোনালোকলৈ স্বাগতম জনাইছো। আজি মই আহিছো নৰনাৰায়ণ ব্ৰিজ চাবলৈ। তো গাইস আপোনালোকে আজিৰ ভিডিঅটো শেষলৈ চাই থাকিব বুলি মই আশা ৰাখিলো। তো ওকে গাইস আজি হৈছে 26 জানুৱাৰী হেপী ৰিপাব্লিক ডে। সেই কাৰণে আজি সকলোৱে ৰাইড কৰি আছে। তো গাইস আমিও ওলাই আহিলো ৰাইড কৰিবলৈ। তো গাইস আজি আমি গৈ আছো নৰনাৰায়ণ সেতু চাবলৈ। তো গাইস আপোনালোকে আজিৰ ভিডিঅটো শেষলৈ চাই থাকিব বুলি মই আশা ৰাখিলো। তো গাইস বলক আকৌ ভিডিঅটো আৰম্ভ কৰো। আজি সকলোৱে ওলাই আহিছে ঘৰৰ পৰা ৰাইড কৰিবলৈ। তো গাইস দেখা পাই বহুত বেছি ভাল লাগিল, কাৰণ এনেকুৱা ৰাইড কৰা মজাই বেলেগ। তো গাইস আজিৰ ভিডিঅটো শেষলৈ চাই থাকিব। বেছি দূৰ নাই আৰু। তো ওকে গাইস আমি ফাইনেলি আহি পালো নৰনাৰায়ণ সেতু। তো গাইস চাব আপোনালোকে, যদি আপোনালোকে দেখা পোৱা নাই নৰনাৰায়ণ সেতু, তো গাইস চাই থাকিলে হ'ল। যদি আপোনালোকে নৰনাৰায়ণ সেতু দেখা পাইছা, তথাপিও আপোনালোকে চাই থাকিব ভিডিঅটো, বহুত মজা হ'ব আজিৰ ব্লগটো। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। ঘৰত থাকি থাকি বহুত বৰিং হৈ গৈছে। তো গাইস সেইকাৰণে আজি আমি ৰাইড কৰিবলৈ ওলাই আহিছোঁ মৃণাল ব্ৰৰ লগত। তো গাইস যিহেতু আজি হেপী ৰিপাব্লিক ডে, তো গাইস সেই বুলি আমি আজি ৰাইড কৰিবলৈ ওলাই আহিছোঁ, নৰনাৰায়ণ সেতু চাবলৈ আহিছোঁ। তো গাইস বহুত ভাল লাগিল ইয়াত আহি। তো গাইস চাই থাকিব ভিডিঅ'টো শেষলৈ।
কোৱালিটি কেনেকুৱা পাই আছে জনাব কমেণ্ট বক্সত। মই Oppo A3s মোবাইলেদি ভিডিঅ'টো শ্বুট কৰি আছোঁ। তো গাইজ আজি মই বেছি কথা নকলোঁ। তো গাইজ আপোনালোকে মোক বেয়া নাপাব, আৰু মোৰ যদি কিবা কোৱাত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব বুলি মই আশা ৰাখিলোঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই। তো গাইজ জনাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে। তো গাইজ আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গাইজ।